friends, welcome to my new vlog. আপোনালোকক আজি দেখাম ऐसा আমি গেন মাৰি তো খৰদে रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का পুৰা ফুল দেখক দেখিছে এই ফুল ধৰি এসক দেখছে না ফুল মাই গেলে তো তখন মানে একে ফুলে পট্টি একে এডু দেখক খাৰখন বহুত ধুনীয়া এটা গেটখন ৰং কৰি দিছে ধুনীয়া লাগিছে আৰু এনে কিছুমান মানে যে ব্ল্যাক কালাৰ হৈ থাকে আৰু ব্ল্যাক কালাৰটো আছিল তাইছে মানে হেৰি কি পাৰ্পল কালাৰ কৰি দিলে বহুত ধুনীয়া লাগিছে সব আমাৰ জুন মামা আৰু মামী আহিছে এইখন সব স্কুটি বুঝছে আৰু গেলাটো দখৰ মানে পাপু মুকাৰ বুলিও মানে ভাল হয় লে এসাক গেলাইটা দখৰ মানে ফুলে ফুল একে গুটে মানুহ খৰটি ফুল নাথাকিব গেলাইটা দখৰ একে ফুলে 40 ফুল মানে कैसा लगा मेरा मजाक আৰু মানে ভাল ভাল যে ফুলবিলাক আৰু ভালকে যত্ন ৰাখে যে গেলাইটা একো হেৰি ৰাখে সেইকাৰণে এসক এইটো কিমান ধুনীয়া ফুল বহুত ধুনীয়া লাগে ফুলবিলাক বহুত ফুল সেইটো কৰিছে এইটো গেলাইটা ঘৰ মানে ওচৰতে লগালগি একগাল মানে মানুহ আছে মানুহ আহিলে আৰু মই যে সেই গান চিঙি শুনি আছে নহয় চাইলা শুনি আছে নহয় আপোনালোকে আজি মানে আজি বিহু আছিলে বিহু ঘৰটো কালি বনাইছিলে সেইকাৰণে আমি জ্বলোৱা দেখাবলৈ আহিলোঁ দেখিছে চাই লওক দেখিছে দেখালে ৰৈ আছে আমাৰ গেন মাই গেন এটা আৰু মোৱা আৰু সুবন দাদা সব মানে লাগি আছে কামত আজি মানে বিহু যে আৰু কিবা কিবি কামতটো লাগিবই লাগিব না কিবা কিবি চাফা কৰিব লাগিব সেয়া চাফা কামত লাগি আছে আপোনালোকে বিহু ঘৰ চাগে বনাইছে বনাবও পাৰে আৰু বিহু ঘৰটো চাগে আজি জ্বলাই দিলে